আমি আজি বনাবলৈ লৈছোঁ চিকেন তন্দুৰী। তাৰ কাৰণে আমি আধা কেজি ব্ৰইলাৰ মাংস ধুই লৈছোঁ। নহৰু পেষ্ট 1.5 চামুচ, তন্দুৰী মছলা, নিমখ, ফুড কালাৰ, অলপ চেনি, দেখিছেনে? অলপ চেনি লৈছোঁ, লগত জালুকৰ গুড়া লৈছোঁ আৰু লগতে লৈছোঁ 6 চামুচ ভিনেগাৰ। এয়া ভিনেগাৰখিনি ইয়াত ঢালি দিলোঁ। এতিয়া আমি গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। আমি এতিয়া গোটেই মছলাখিনি মাংসখিনিৰ লগত মিলাই ল'লোঁ। মিলাই লৈ আমি 3 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এইখিনি আমাৰ 3 ঘণ্টা হ'ল মেৰিনেট কৰি থৈছিলোঁ। 3 ঘণ্টা কমপ্লিট হ'ল। চাওক, ইয়াত বাটাৰ অলপ দিলোঁ, দি পেলাই ইয়াত এক পিচকৈ ইয়াত বইল হ'বলৈ দি দিছোঁ। এতিয়া আমি চিম কৰি দিছোঁ গেছটো। চিম কৰি 15 মিনিটৰ কাৰণে আমি গাপ দি দিছোঁ। এয়া ঢাকনখন খুলি দিছোঁ। এতিয়া 5 মিনিট হৈছে। এতিয়া আকৌ এবাৰ তল ওপৰ কৰি দিছোঁ। এয়া দেখিছেনে? পানী এৰিছে চিকেনে। ইয়াতে সিজি যাব। আমাৰ পানীখিনি পূৰা তন্দুৰীৰ পৰা টোক খাই গ'ল। এয়া আমাৰ 90% হৈ গ'ল। এয়া দেখিছেনে? দেখিব কিমান ভাল লাগিছে। একদম হোটেলৰ নিচিনা হৈছেনে বাৰু? এই তেলতে ফুটফুটকৈ এনেকৈ ফুটিব দিব। এতিয়া আমি এখন জালি দিছোঁ গেছত। আমি ইয়াক এনেকৈ বাৰ্ণ কৰি দিম। চাওকচোন, এনেকৈ গেছত বাৰ্ণ কৰি দিব। তেতিয়া কয়লাৰ ফ্লেভাৰটো আহে, তন্দুৰী ফ্লেভাৰটো আহে। এক পিচ এতিয়া অলমষ্ট হৈ গৈছে। খিনি দিছোঁ।
এয়া আমাৰ তন্দুৰী ৰেচিপি। এয়া বনাই এটালোঁ। এয়া লগতে গ্ৰীণ চাটনি দিছোঁ, ধনিয়া আৰু পদিনা। এয়া চচ দিছোঁ, এয়া পিঁয়াজ দি আপোনালোকে পৰিৱেশন কৰিব। আমিও চাহ একাপ বনাই আছোঁ, আমিও খাম লগতে গৰমে গৰমে। আপোনালোকে খাই কেনেকুৱা পায়? আপোনালোকে যদি খাই ভাল পায় তেনেহ'লে এটা সুন্দৰ কমেণ্ট আমাক দিব, তেনেহ'লে আমি আগবাঢ়ি যাবলৈ আমাৰ সুবিধা হ'ব। এয়া ৰাইজ, মই এতিয়া চাহ একাপৰ লগত এয়া খাবলৈ লৈছোঁ। আপোনালোকেও বনাই খাব।